সুন্দৰী যুৱতীৰ ভয়ংকৰ জাল। কিদৰে সুন্দৰী যুৱতীৰ জালত পৰিছিল ৭২ বছৰীয়া বৃদ্ধ। হেল্ল' ফ্ৰেণ্ডছ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ' মানে মোৰ ভিডিঅ' নহয়, যিটো ভিডিঅ' আজি ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে, যি যোৰহাটৰ ঢেকেলীয়া গাঁৱৰ দৰ্শনা ভৰালী নামৰ ছোৱালীজনীয়ে যি ৭২ বছৰীয়া বুঢ়াজনক ফচাইছে মাতি নি। কি ক'ম আৰু সেই ভিডিঅ'টো আপোনালোকৰ লগত যিটো ছোৱালীয়ে ফচাইছে সেই ছোৱালীজনীৰ ফটোখিনি চাওক একবাৰ। মই ফটোখন দেখাই দিছোঁ, আপোনালোকে চাওক। আৰু যিটো গমেই পাইছে মই আগতে কেনেকৈ ফচাইছে, এটা নিউজৰ পৰা কাটি পেলাই মই এটা হেডলাইন দিছোঁ। আপোনালোক মোৰ ভিডিঅ'টোৰ আগত সেইখনো চাইছে। আগে ফটোখন চাওক ছোৱালীজনীৰ, পিছত মই আৰু কৈ আছোঁ অলপ। আপোনালোকে ফটোখনো চালে দেখালোঁ। আৰু যিটো ভিডিঅ' ভাইৰেল কৰিছিলে ছোৱালীজনীয়ে দৰ্শনা ভৰালীয়ে যোৰহাটৰ, কিন্তু যিজন বয়সস্থ মানুহ লগত কৰিছিল, যি ৭২ বছৰ বয়স হৈছিল, তেওঁ কিন্তু এতিয়া এই পৃথিৱীত নাই। এই ভিডিঅ'টোৰ পিছতে তেওঁ মৃত্যুবৰণ কৰিছে। কিন্তু এতিয়া কি ক'ম আৰু, আজিকালি ছোৱালীবিলাক হৈছে কি, কিয় এনেবোৰ কাম কৰিব ধৰিছে, তাকো বুঢ়া মানুহবিলাকৰ লগত কি হৈছে তাৰমানে ছোৱালীবিলাকৰ ক'বই নোৱাৰোঁ। তাৰমানে কি ক'ম আৰু ফ্ৰেণ্ডছ, আৰু কি ক'ম, মইতো ক'লোৱেই, যিটো ছোৱালীয়ে যি বয়সস্থ বুঢ়াৰ লগত এইবিলাক কাম কৰে, ছোৱালীবিলাকে তাৰমানে টকা ঘটাৰ কাৰণে কৰি আছে নেকি? চেংৰা হওক বুঢ়া হওক মানুহ এনেকৈ মাতি নিছে, নি ফচাই আছে, ফচাই লৈ ভিডিঅ' কৰিছে, কৰি পেলাই তেওঁক ব্লেকমেইল কৰিছে বা টকা ঘটাই আছে সেনেকৈ। সেইকাৰণেতো বয়সস্থ বুঢ়াজনটো মৰিয়ে গ'ল আৰু নায়ে, তেখেত পৃথিৱীত চাগে এতিয়া নায়ে, মৰিয়ে গৈছে। কি ক'ম আৰু, এনেকুৱা কিয় হৈ আছে? তাৰমানে কি হ'ব এই পৃথিৱীখন? এনেকৈ যদি সদায় যদি ছোৱালীবিলাকে যদি এনেকৈ ল'ৰা ছোৱালীবিলাক যদি ফচাই থাকে, এনেকৈ ব্লেকমেইল কৰিয়ে থাকে মাতি নি পেলাই, পৃথিৱীত এনেকুৱা বহুত ঘটনা হৈ আছে। আৰু সেইটো শেষ নহওঁতে আৰু এটা ভাইৰেল হৈছে, নিউজত দিয়ে আছে। আজি মই ৰাতিপুৱাই পাইছোঁ নিউজটো, কিবা শংকৰদেৱৰ মাষ্টনী এজনী এনেকুৱা কাম কিবা এটা কৰিছে, অলপমান পাইছোঁ নিউজত, মই সেনেকৈ চোৱা নাই। কিন্তু কি হ'ব পৃথিৱীখনত যদি এনেকুৱাকৈ হৈ থাকে, ছোৱালীবিলাকে যদি এনেকৈ, ইমান টকা লগা হৈছে ন ছোৱালীবিলাকক, ইমান টকা লগা হৈছে। আৰু এইটো ভিডিঅ' এইখিনি আহিছিল, যি দৰ্শনা ভৰালী নামৰ ছোৱালীজনী এনেকৈ ফচাই আছে। যেন আপোনালোককো কৈছোঁ, মই মোক গোটেইবিলাককো কৈছোঁ যাতে এনেকুৱা যাতে কোনো যাতে নাফাচে, আৰু কোনোবা ছোৱালীয়ে মাতিলে যাতে নাযায় ইমান সহজতে। আৰু আজিকালি হৈয়ে আছে। আৰু ফ্ৰেণ্ডছ, এইটো ভিডিঅ' ইমানেই আছিল। মই এইটো ভিডিঅ'টো মানে মোৰ ভিডিঅ' সেই নহয়, দৰ্শনা ভৰালী যি ছোৱালীজনী যি এই বয়সস্থ বুঢ়াজনক সেই কৰিছে, এইটো ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আৰু লগ পাম পিছৰ ভিডিঅ'ত। বাই বাই।